আজি আমি বনাবলৈ লৈছো এটা সিম্পল ৰেচিপি তেল নিদিয়াকৈ গাহৰিৰ ড্ৰাই ফ্ৰাই তাৰ বাবে আমাক লাগিব অলপ পিয়াজ ভোট জলকীয়া এটা লৈছো হেতু আমি পৰিমাণ অনুযায়ী দিম কাশ্মীৰী মিৰ্চ লৈছো আৰু অলপ আদা নহৰু মিক্সিত মাৰি লৈছো তেলটো ওলাবলৈ ধৰিছে এতিয়া আমি দি দিম অলপ হালধি তাৰপিছত অলপ নিমখ দি দিম পৰিমাণ অনুযায়ী তাৰপিছত তেলখিনি ভালকৈ ওলোৱালে অলপ লৰাই থাকিব লাগিব আদা নহৰু পেষ্টটো তাৰপিছতে দিম কাশ্মীৰী মিৰ্চ এতিয়া অলপ দেৰি ভজাৰ পাছত পিঁয়াজখিনি দিম কিন্তু এতিয়া অলপ টাইম লৰাই থাকোঁ এইখিনি যাতে ভালদৰে মিক্স হৈ যায় আৰু আদা নহৰুখিনি ভালদৰে ফ্ৰাই হয় এটা কথা ক'বলৈ পাহৰি গৈছিলো প্ৰথমতে গাহৰিখিনি বইল কৰি ল'ব লাগে এতিয়া আমাৰ গাহৰি ৰেডি হৈ গ'ল এতিয়া আমি এইখিনি প্লেটত উলিয়াই দিব পাৰো খাবৰ বাবে ৰেডি হৈ গ'ল বহুত টেষ্টি হয় আপোনালোকে এবাৰ বনাই খাই চাব পাৰে ইয়াত বহুত তেল ওলাইছে কিন্তু মই ইয়াত অলপ তেল ইউজ কৰা নাই কিন্তু বহুত টেষ্টি হয় খাবলৈ আৰু এইখিনি তেলে আপুনি বেলেগ কিবা চিকেনে হওক বা বেলেগ কিবা মাংস এইবিলাক মানে বনাই চাব পাৰে বহুত টেষ্টি হয় এই তেলখিনিও খুব কম সময়ত ভাল ৰেচিপি আপোনালোক সকলোৱে বনাই খাই চাব পাৰে এবাৰ খুব টেষ্টি হয়